হাই ফেমিলি, সকলো ভালে আছে চাগে। আকৌ আমি এতিয়া যাবলৈ ওলাইছোঁ হেৰিলৈ আৰু যাবলৈ হৈ গ'ল আৰু আমাৰ টাইম। এতিয়া যাবলৈ ওলাইছোঁ এয়াৰপৰ্টলৈ। তাতে গৈ পেলাই আৰু কি হয় আপোনালোকক দেখাই থাকিম। আমিও প্ৰথম যাম ফ্লাইটত আৰু আপোনালোককো দেখাম ফ্লাইটত প্ৰথম এক্সপিৰিয়েঞ্চ কেনেকুৱা ন, ক'ত কি হয় আমিও দেখাম, আমিও নিজে শিকিম, আপোনালোককো দেখাম। তো গৈ থাকোঁ ব'লক আৰু তালৈ যাওঁ এয়াৰপৰ্টলৈ আৰু ব'লক আপোনালোক মোৰ লগতে গৈ থাকোঁ আৰু। আমি আহি আছোঁ এতিয়া পল্টন বজাৰৰ পৰা হেৰিলৈ এয়াৰপৰ্টলৈ। পল্টন বজাৰৰ পৰা আমি এয়াৰপৰ্টলৈ আহিছোঁ হেৰিত কিহত আহিছোঁ গাড়ীত এল্টো 800 এখন আহিছোঁ ভাড়া কৰি। তেওঁ ভাড়া লৈছে 700 আৰু এতিয়া গৈ আছোঁ। বিৰাট মানে ট্ৰেফিক, মানে কৈছোঁ নহয় বিৰাট মানে জাম, মানে আৰু একদম মানে লেলাই ঘেলাই গৈ থকা নিচিনা হৈছে আৰু লাহে লাহে গৈ আছোঁ। আৰু আপোনালোকে মানে কোনোবা আহিলে মানে অকণ সোনকালে আহিব, কাৰণ ইয়াত অভাৰব্ৰিজখন বনাই আছে। অভাৰব্ৰিজখন হোৱা নাই কাৰণে মানে একদম খুব বেছি মানে গাড়ী ভিৰ আৰু এইডোখৰত, আৰু 2 কিলোমিটাৰমান হয়, মানে একদম বহুত লাহে লাহে আহিবলগীয়া হয়। এতিয়া আমি মানে আহি আছোঁ আৰু গৈ পালে আৰু গৈ পামগৈ আৰু অলপ আধা ঘণ্টামানৰ পাছত। ঠিক আছে, আগলৈ দেখাই থাকিম আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে, মোৰ লগত গৈ থাকিব, মোৰ লগত চেন্নাই আপোনালোকো। আহি পালোহি আৰু এয়া গোপীনাথ বৰদলৈ এয়াৰপৰ্ট পাই গ'লোহি। আৰু ইয়াত কোনোবা আহিছে, পুৰা ঢোল পেঁপা বাজি আছে, কোনোবা চাগে আহিছে, তাকে অকণমান চাব পাৰিলে চামগৈ আৰু। মজা লাগিছে। এয়াৰ এছিয়াৰ টিকেট কটা হৈছিলে ফ্লাইটৰ। তো এয়াৰ এছিয়া আৰু ভিস্তা এইবোৰ চব বেলেগ বেলেগকৈ থাকে। যোনখন ফ্লাইটৰ টিকেট কটা হয় সেইফালেহে চেক ইন হয়। তো আমি এয়াৰ এছিয়াৰ ফালে টিকেট এয়াৰ এছিয়াৰ ফালে আহিলোঁ, মানে সেইফালেদি আমাৰ লাগেজকেইটা সেইফালে চেক ইন কৰিলে। আৰু এতিয়া তাৰপাছত কি হয় আৰু এফালে মহিলা এফালে পুৰুষ চেক ইন হৈ আছে। তো মই আহি আছোঁ অকলে, মই অকলশৰীয়াকৈ আহিবলগীয়া হৈছে আৰু মহিলা এইফালে মহিলা গৈ আছোঁ আৰু অকলে। ফাইনেলি মোৰ চেকিং কৰি হৈ গ'ল, কিন্তু হাজবেণ্ডৰ আৰু আচিকৰ হোৱা নাই, সিহঁতে দুটাই কৰি আছে।
200 টকাকৈ লৈছে আৰু এইটো উলিয়াই লওঁ ইয়াত প্লেটত উলিয়াই লওঁ চেণ্ডউইচটো এইটো 300 টকা লৈছে 300 কৈছে আৰু মাই গড 300 টকা মানে একদম ভয় লাগি গৈছে মানে 300 টকা আৰু মানে লাহে লাহে কৈছোঁ মানুহ আছে যে 300 টকা চেণ্ডউইচ পুৰা দিছোঁ খাবিনে এখন দিয়া তাত অকণমান দিছোঁ লওক এইকণকে খাওঁ 200 টকীয়া চাহে আহিছে কফি খাই হৈ গ'ল 300 টকীয়া চেণ্ডউইচ মাই গড প্ৰথম খাইছোঁ আহিলে চিপছ 10 টকা দিছে চিপছখিনি খাবলৈ ভালেই দিছে কাইলৈকে বহি থাকিমগৈ আৰু গৈ চেকিং নহয় কৈছোঁ কি আৰু আহিয়ে আছোঁ চেকিং কৰি আহি আছোঁ আৰু আহি আছোঁ আৰু চেকিং আৰু গৈ আছোঁ এতিয়া লাইন পাতি এণ্ট্ৰি কৰিছোঁ আৰু আহি পালোহি আৰু সেয়া নামিবলৈ হ'ল আৰু এতিয়া নামো মানুহবোৰ নামি আছে আমি লাহে ধীৰে নামিম আৰু অকণমান এয়া চেন্নাই এয়াৰপৰ্ট পাই গ'লোহি আৰু তাৰপাছতে ধামাকা ভিডিঅ' দি থাকিম আৰু এটা আৰু চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ আৰু I love South India একদম মানে কেনেকুৱা আৰু ধামাকা চিনেমা চাওঁ মানে South India আৰু এতিয়া চাই মানে South India আহি পাই গ'লো মজা লাগি গৈছে আৰু এয়াৰপৰ্টৰ ভিতৰতে একদম মনি প্লাণ্ট ইমান ধুনীয়াকৈ একদম দি থৈছে নহয় বিৰাট ভাল লাগিছে দেই দেখিবলৈ পাই গ'লোহি আৰু এতিয়া চেন্নাই চ' আকৌ টেক্সি মাতি থোৱা আছে টেক্সি তাতে দাদাজনে নাম লিখিলে ৰখি আছে ত' আৰু পিছৰ ভিডিঅ'বোৰ পিছৰ ব্লগত দিম আৰু এতিয়া নিদিওঁ আৰু আপোনালোকে পিছৰ মোৰ ভিডিঅ'বোৰ চাই থাকিব চ' আপোনালোকে ভাল পায় মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ ধন্যবাদ